It's too good to be yours, baby. Good morning, beautiful people. So it's 8:30 right now. Aru etia moi ahisu okonman khirki chirki khuli dibo. Today is July something, last day of July. See, I told you more swa porohi borole kamurisile aru kamura pisot etia soku sala phuli asobe. And today is my friend's birthday, so my friend of birthday jam. But first of all, let me drink some tea, क्योंकि चाय के बिना जिंदगी शुरू नहीं होती है. कावेरी टाइम भी देखा था. बर्थडे गर्ल किबा কৈ দিয়া আজি बर्थडे गर्ल किबा কৈ দিয়া ইমান ধুনিয়া লাগিছে কানত ধুনিয়াকে এটা জবা ফুল লৈ আনছে আৰু কি লাগে ন মানুহক ₹50 काटो इसके ऊपर एक्टिंग का Oh my god! Hi guys! It's my birthday girl. Hi, koi. Iman cute lagi so. She's Kaveri. Thank you for the dekha pai dekha sake. Hi guys, welcome back to our YouTube channel. Subscribe, like, and share, and get 5-star free. But you won't get this. The link is down in the description. But you won't get this. We will link it down up here or there. Happy birthday. Oh my god, Neha ক'ত লৈ আনিলা তোমাৰ শটখন ইমান ধুনিয়া লাগিছে বিয়া পাতিলো মই এটা শটখন মই জেন্ডাৰ চেঞ্জ কৰি তোকে বিয়া কৰিম দে এইদিনে চাব পাৰি এইখিনি চাই কৰি এইটো ওয়াও এইটো আৰে oh my god বল যাও আমি তাতে আৰু যদি তুমি নদীৰ হাতৰি যাই থাকা এইটো হেৰি পাবা ফেন্সি হেৰি মানে So Neha আমাক লৈ আনিলে হিহঁতৰ ঘৰৰ ছতৰ ওপৰত এন্ড আমি ভিউ দেখি পাগল হৈ গৈছো নেহা কিবা ক'ব বিচাৰিবা ইয়াতে আপোনালোকে আহিব Oh my god এইখিনিত যদি মানুহ থিয় হয় আৰু কি লাগে ভাই নেহা মোক ফ্ৰীতে দি দিবি দে ঘৰটো ভাল লাগিছে আমি আহি পালো ইমান ধুনিয়া জায়গা এটা মানে ইমান পিসফুল লাগিছে জায়গাটো এখন পিছফালে চাব পাৰে ও মই কেনেকা ব্লগিং কৰিছো पता नहीं लोग कैसे ब्लॉगिंग करते हैं बट या दिस प्लेस इज सुपर माने थैंक यू नेहा এই জায়গাটো টানা কাৰণে ভাল লাগিলে জায়গাটো ইউ আর ওয়েলকাম ইমান কিউট इफाले ट्रायम्बिका वीडियो কৰি আছে নেহা তাইটো পাগলামিত বিজি আৰু কাবেৰী তাইও একদম মানে সেলফি তোলাত বিজি ন আৰু এতিয়া আমি গৈ আছো এই কাবেৰী এনেকে নকো মই ভিডিঅ'ত দিম নকো এনেকে তোৰ বেয়া নাম হৈ যাব মৰ্নিং আহোতে মোৰ চকু बहुत বেয়া হৈ আছিল কিন্তু এতিয়া আই থিংক মোৰ আইজ আৰ লুকিং গুড ও মাই গড এই জায়গাখিনি ইমান পিসফুল লাগিছে
চি এতিয়া মোৰ চকু কিমান ভাল হৈছে মানে কয় নহয় নেচাৰত আহিলে মানে যিমান গাত যিমান যি যি বেমাৰ আছে চব ভাল হৈ যায় আই থিংক দ্যাটছ অলছ' ফৰ মি বহুত ভাল লাগি আছে মোৰ চকুটো এতিয়া আইও ইমান দিনৰ পিছত এনেকুৱা গাঁৱৰ নিচিনা পৰিৱেশত আহিছোঁ বহুত ধুনীয়া লাগিছে মোৰ আৰু মই বহুত ভাল লাগিছে থেংক ইউ দে নেহা মই বাৰে বাৰে তাইক থেংক ইউ কৈছোঁ তেতিয়াৰ পৰা মৰ্ণিং আহোঁতে হিল পিন্ধি আহিছিলোঁ আৰু এতিয়া চা হাৱাই চেণ্ডেল লগাই লৈছোঁ কাৰণ উই পিপুল এইটো ইমান সৰু গলি প্ৰভু ये हम कहाँ गए इमान धुनिया जगह it's so pretty यार just can you see there oh my god पगला हो गया आज की जगह लो आनिले नेहा আজি আমাকো মানে दिल खुश कर देता पीस आई मीन पीस চকুটো ভাল হৈ গ'ল মোৰ বাহ দ্যাটছ গুড আমি আহিছোঁ এই চাইডৰ পৰা এফালৰ পৰা এনেকুৱা আহি দেন এইকেইটাই ফটো উঠাইছে দেখিছা ইমান বদমাছ ইফালে আছে এটা আইলেণ্ড এইটো আইলেণ্ড এটা আছে সৰুকৈ ধুনীয়া লাগিছে জেগাটো এফালে যদি মই চাইকেল লৈ আহোঁ বহুত ধুনীয়া লাগিব দিছ ৰোড এখন পালোঁ আমি এখন চমচান আৰু এইটো এই ৰাস্তাটো বহুত পিচফুল একদম চাইডে চাইডে গছ গছনিবিলাক লগা আছে বিৰাট ধুনীয়া লগা হৈছে ৰাস্তাটো ये हंसी ये वादियाँ ये खुला आसमां हम आगे है कहाँ मेरे साजना মানে যেতিয়া ৰাস্তাৰ সাইডে সাইডে নদী বৈ যায় তেতিয়া আসল ফিলটো আহে ৰাইট क्या होने लगा मुझको नहीं है खबर আজি সবে একদম খালি ভৰি খুচকাইছে দে মানে একদম সঁচাকে ফিল হৈছে আৰু মই খালি ভৰি চেণ্ডেল হাত মে হেই এনেকে খালি ভৰি যোৱা মজাই বেলেগ মানে আসল ফিল